Hello and welcome to my channel Gokul Bhaiti. সকলোকে মোৰ চেনেল Gokul Bhaiti লৈ স্বাগতম জনাইছো। আজি আহিছো আপোনালোকৰ মাজলৈ অন্য এটা ভিডিও লৈ। গতিকে ভিডিও স্কিপ নকৰিব, সম্পূৰ্ণ ভিডিও চাই থাকিব। ফ্ৰেন্ডছ, যদি মোৰ চেনেলত আপোনালোকে প্ৰথমবাৰৰ কাৰণে আহিছে তেতিয়াহলে সাবস্ক্ৰাইব বুটামটো ক্লিক কৰিবলৈ নাপাহৰিব, লগতে ঘণ্টি বুটামটো ক্লিক কৰিবলৈ একেবাৰে নাপাহৰিব। বন্ধুসকল, এইটো হৈছে এটা ডাঙৰ পুখুৰী, মেটেকাৰে ভৰ্তি আছে। চাওক, ডাঙৰ পুখুৰী আৰু ইয়াত মাৰিছে মাছ। ইয়াত মাছ মৰাৰ টেকনিক বেলেগ ধৰণে ইউজ কৰিছে। আপোনালোক সকলোৱে মাছ মাৰিছে, মাছ মাৰা দেখাও পাইছে। গতিকে এওঁলোকে কিভাৱে মাছ মাৰিছে চাওকচোন। ইয়াত মাছ মৰা পদ্ধতিটো হৈছে এখন ডাঙৰ জাল। এই জালখন মেটেকাৰ তলৰে সুমুৱাই দিছে আৰু মেটেকাবোৰ টানি ওপৰত থৈছে জালখনৰ, আৰু লাহে 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 কাষলৈকে জালখন টানি আনিছে আৰু কাষত আনি জালখনত থকা মেটেকাবোৰ ছাইড কৰিছে। আৰু জালত কি লাগিছে জানে? ধুনীয়া ধুনীয়া মাছ। চাই থাকক, ভিডিঅ' কণ্টিনিউ। তো বন্ধুসকল, মাছৰ জালত কি লাগিলে চাওক, এডাল সাপ। সকলোৱে কুচিয়া বুলিয়ে ভাবিছিলে, কিন্তু কুচিয়া নহয়, এডাল হ'ল এডাল সাপ। এক ধৰা সাপ বুলি জনা যায়, আৰু বেলেগে কি বুলি কয় বাৰু নাজানো, কিন্তু ধৰা সাপ বুলিয়ে জনা যায়। এডাল ধৰা সাপ সোঁত মাৰিবলৈ যথেষ্ট প্ৰয়াস কৰি আছে, কিন্তু আমি জানো যে এডাল সাপে সোঁত মাৰিলে কোনো ধৰণৰ অনিষ্ট নহয়, বিষাব অকণমান। চাওক, মাছৰ জালত সাপ। তো বন্ধুসকল, সাপডাল এৰি দিয়া হ'ল, পুনৰাই সি নিজৰ স্থানলৈ যাব, গন্তব্য স্থানলৈ। আৰু আজিৰ ভিডিঅ'টো কেনে লাগিলে চাই নিশ্চয় ভাল পাইছে, কমেণ্ট এটা নিশ্চয় কৰিব। যদিহে কমেণ্ট কৰে মই নিশ্চয় ভাল পাম। তো বন্ধুসকল, আজিৰ ভিডিঅ'টি ইমানেই। নেক্সট ভিডিঅ'ত লগ পাম। টিল দেন, বাই বাই।